ভাল লাগিল। আমি 2022 চনৰ পৰাই শ্বহীদ নিধৰাম ৰাজবংশীৰ সৌৰণীৰ ফুটবল প্ৰতিযোগিতাৰ উদ্যোগত আৰু ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদৰ আৰ্থিক সাহায্যত আমি আগিয়াস্থিত জেন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি প্ৰায় আমি 5টা বছৰ ধৰি এই খেল পাতি আহিছোঁ। আৰু ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদে এই খেলখন পতাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিশেষকৈ আগিয়া অঞ্চলত গ্ৰাম্য অঞ্চলত যিসকল ল'ৰা ছোৱালীয়ে বা যুৱক যুৱতীয়ে বিশেষকৈ ফুটবলৰ প্ৰতি বা খেলৰ প্ৰতি তেওঁলোকৰ প্ৰতিভা আছে আৰু এই প্ৰতিভাসমূহ অধিক তেওঁলোকক বিকাশ কৰাৰ উদ্দেশ্যে তেওঁলোকক মানে যাতে ইয়াত খেলি যাতে আৰু মানে ভাল তেওঁলোকে স্কিল তেওঁলোক খেলৰ প্ৰতি ডেভেলপ মানে বিকাশ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইখন খেল পাতি আহিছোঁ। ইয়াৰ উপৰিও আমাৰ এই অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকলক যাতে ফুটবলৰ খেলৰ প্ৰতি যাতে আকৃষ্ট কৰি তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা দি যাতে ফুটবল মানে খেলি দেশৰ হৈ সমাজৰ হৈ জাতিৰ হৈ এই অঞ্চলৰ হৈ যাতে নাম কঢ়িয়াই আনিব পাৰে। ইয়াৰ উপৰিও আগিয়া অঞ্চলত যিহেতু আমি বহু জাতি জনগোষ্ঠী ইয়াত একেলগে খেলুৱৈ ভৈৱত্ব হিচাপে আমি যুগে যুগে ধৰি আমি বসবাস কৰি আহিছোঁ। এই সকলো জাতি জনগোষ্ঠীসমূহৰ মাজত ঐক্যতা সমন্বয় আৰু শান্তি সম্প্ৰীতি বজাই ৰাখি যাতে আমি মিলা প্ৰীতিৰে আমি মানে সহৱস্থান কৰি বসবাস কৰিব পাৰোঁ তাৰ উদ্দেশ্যে ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদখনে আৰ্থিক সাহায্য আমি দি এইখন খেল পাতি আমি আহিছোঁ। আমি তেখেতক আমি প্ৰথমে আমি সন্মান আমি দিয়াৰ উদ্দেশ্যে এইখনকে আমি খেল পাতিছোঁ। কাৰণ আমাৰ বিশেষকৈ লোৱাৰ আছামত বিশেষকৈ ফ্ৰীডম ফাইটাৰ পাবলৈ মানে আমি প্ৰায় নাইয়ে, কিন্তু আমাৰ বিশেষকৈ আগিয়া অঞ্চলত আমি নিধৰাম ৰাজবংশীক যিহেতু ফ্ৰীডম ফাইটাৰ হিচাপে পাইছোঁ আৰু সেইকাৰণে তেওঁক সন্মান দিয়াৰ অৰ্থে ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদখনে তেওঁৰ সৰণীত এইখন খেল আমি পাতি আহিছোঁ।